Hello guys, welcome back my YouTube channel আৰু FB পেজলৈ স্বাগতম জনালোঁ জীৱন কুটামনলৈ। আজি ভিডিঅ'টো খুবেই সুন্দৰ। সদায় আপোনালোকৰ ওচৰত ভিডিঅ' দিব নোৱাৰোঁ, বিশেষকৈ কামত ব্যস্ত থাকোঁ। ব্যস্ততাৰহীন মাজতে আজি ভিডিঅ'টা লৈ আহিলোঁ। 28 পাতি এক্সপ্লাৰ কেনেকৈ চলাব লাগে তাক লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু লগতে সৰিয়হত কিমান পৰিমাণৰ সৰিয়হত কিমান পানী দিব লাগে তাক লৈ ভিডিঅ'টো। আপোনাৰ ইয়াত এক্টিং সৰিয়হ আছে মেক্সিমাম এই গিলাচটোৰ পৰা আপুনি 7% দিব পাৰে। পোনপ্ৰথমতে সম্পূৰ্ণ নিদিব, কাৰণ সম্পূৰ্ণ দিলে হয়তো সৰিয়হটো অলপ কেঁচাও থাকিব পাৰে, তাৰ বিনিময়ত আপোনাৰ কষ্ট হ'ব পিচিবৰ কাৰণে। এনেকৈ আপুনি কমতি কমতি পানী দি কেনে একেবাৰে গোটেইবোৰ পানী দি নিদিব, কমতি কমতি পানী দি কেনে সৰিয়হটো মিলাব লাগে পোনপ্ৰথমতে। বৰ্তমান সৰিয়হ মিলা হৈ গ'ল। মিলোৱা হৈ গ'ল। এইদৰে সীমিতকৈ পৰি থাকিব দিব, বেছি অভাৰ নিদিব, কাৰণ যাৰ যি ক্ষমতা, কাৰণ 28ৰ হয়, ইমানটো সীমিত প্ৰথমৰ কাৰণে ঠিক আছে। আৰু তেলৰ সদৃকটো চাব কিমান ধুনীয়াকৈ পৰিছে। আৰু খলি পানীৰ যিটো মাধ্যম খলিৰ কাৰণে এনেকুৱা প্ৰক্ৰিয়া হ'ব লাগে যাতে বেছি ঢিলাও নহয়, বেছি টাইটো নহয়, মধ্যম। যিকোনো ক্ষেত্ৰতে মধ্যম দেখোন বৰ উপযোগী, সেইবাবে মধ্যম হোৱাটো উচিত। তেলৰ চাওক, তেল চাওক, বৰ্তমান ফাৰ্ষ্ট ৰানিং চলি আছে, ছেকেণ্ড ৰানিংটো দেখুৱাম আৰু এণ্ডিংলৈকে দেখুৱাম যে কেনেকৈ কি প্ৰক্ৰিয়া হয়। বৰ্তমান চলি আছে 10ৰ ইঞ্জিন, বৰ সুন্দৰকৈ চলি আছে, লোড ধুনীয়াকৈ দি আছে, এক্সেলৰ ধুনীয়া তেলৰ সলাই ধুনীয়াকৈ টানি আছে। ইঞ্জিন একো লোড দিছে বুলি গমেই পোৱা নাই, বৰ সুন্দৰকৈ চলি আছে। কণ্ডিশ্যনটো নিজেই বনাইছিলোঁ আৰু নিজেই ৰানিং কৰিছোঁ, আৰু নিজে সেই ৰানিং কৰি যিখিনি জ্ঞান অৰ্জন কৰিছোঁ সেইখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। ক'ৰবাত যদি কিবা ভুল হৈছে আপোনালোকে বুজাই মেলি দিব বুলি আশা ৰাখিলোঁ। চাওক যিমান ধুনীয়াকৈ চলিছে, আৰু খলিৰ আকাৰটো চাওক, একদম ধুনীয়াকৈ চাওক। 3টা টাইমত বৰ্তমান শেষ হৈ যায় ই। ইঞ্জিন ইমান লোড দিছে পৰিছে, কিন্তু ধোঁৱা বিলকুল নাই ইঞ্জিনৰ। বছ ছেকেণ্ড ৰানিং চলিছে। তাক যেতিয়া অলপ পানী দিছিলোঁ, পানী দিয়াৰ কাৰণে মালটো অলপ ভিজা আহিছে। এইটো সৰিয়হ খলিটো তাতে ভিজা হ'লে পেলাই এক্সপ্লাৰ যে কাম কৰিব, আৰু খলিৰ যিটো পৰিমাণ ধুনীয়াকৈ দিব। খলিৰ যিটো পৰিমাণ বৰ সুন্দৰ দিছে। বৰ্তমান পিচি মেলি হৈ গ'ল। হোৱাৰ পিছত খলি আপোনাৰ এনেকুৱা ধৰণৰ খলি হৈ যাব লাগে চব। আৰু কিমান এইটো দিনৰ আপোনাৰ এক্টিং আছিল। এক্টিঙৰ সৰিয়হত আপোনাৰ মই দেখুৱাব চেষ্টা কৰিম। এইটো চাওক, ইয়াৰ আপোনাৰ ওলাইছে পূৰা 5 লিটাৰ ওলাইছে, পূৰা 5 লিটাৰ ওলাইছে। আৰু কোম্পানীটো ইমানলৈকে থাকে, যিমান কোম্পানী পেকিঙৰ এটা হৈ যায় ইমানটোৱে ওলাইছে। চাওক 5 লিটাৰ ওলাইছে, ভাল লাগিছে নিজকে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো বনাওঁতে কিবা অসুবিধা হৈছে বা তেল কমকৈ ওলাইছে, কমেণ্টত জনাব। কেনেকৈ আৰু কিবা কৰিলে যদি সুবিধা হ'ব, নজনা কথাটো আপোনালোকে জনাব। আশা ৰাখিছোঁ আজিৰ দিনটো শুভ হওক। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।